মৰমৰ মইনাহঁত আমি আগৰ ভিডিঅ' ক্লাছত তিনিটা মাছৰ কাহিনীৰ আগৰ ভাগখিনি আলোচনা কৰিছোঁ। এতিয়া দ্বিতীয় ভাগলৈ আহোঁ। তেন্তে আজিৰ ভিডিঅ' ক্লাছটি আৰম্ভ কৰোঁ বলক। অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুত পণ্যমতীয়ে ক'লে, আপুনি সঁচা কথাকে কৈছে। ময়ো এই বিল এৰি অতি শীঘ্ৰেই ওচৰত থকা আন খাল বিললৈ যোৱাটোকে উচিত হ'ব বুলি ভাবোঁ। কিয়নো যাৰ জীয়াই থকাৰ উপায় থাকে তেওঁ কিহৰ মুখত বিনাশ হ'ব। পিতৃ পিতামহৰ কোৱা বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। এতিয়া অনাগত বিধাতাৰ লগতে প্ৰত্যুত পণ্যমতী নামৰ মাছটিও অনাগত বিধাতাৰ কথাতে একমত হৈছে আৰু দুটাই থিৰাং কৰি লৈছে যে এই বিলত আমি থকাটো উচিত নহ'ব। আমি অতি শীঘ্ৰেই অন্য এখন বিললৈ যোৱাটোৱে আমাৰ উচিত হ'ব বুলি ভাবি লৈছে। নেক্সটৰ পৰা চোৱা। অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীৰ কথা শুনি উচ্চস্বৰে হাঁহি যত ভৱিষ্যই ক'লে, তোমালোকে আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই। যদি আয়ুস শেষ হয় তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই। বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাৱে থকাজনৰো বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয়, অসুৰক্ষিতজনকো দৈৱই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈৱই বিনাশ কৰে। মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। গতিকে মই কলৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকে কৰা। অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীৰ কথাত কিন্তু যত ভৱিষ্য নামৰ মাছটোৱে একমত হ'ব পৰা নাই। আৰু যত ভৱিষ্যই কৈছে যে আমাৰ যদি মৃত্যু হ'বলগীয়া থাকে বা মৃত্যু যদি আমাৰ লিখাত থাকে তেতিয়াহ'লে আমি এদিন নিশ্চয় মৃত্যু হ'বই। আমি মৃত্যুৰ পৰা কেতিয়াও নিজকে বচাব বা হাত সাৰিব নোৱাৰে বুলি কৈছে। আৰু যত ভৱিষ্যই কৈছে যে মই এইখন বিলক এৰি অন্য এখন বিললৈ যোৱাটো কেতিয়াও উচিত হ'ব বুলি নাভাবোঁ। গতিকে মই এইখন বিল এৰি আন অন্য কোনো বিললৈকে নাযাওঁ বুলি কৈছে। নেক্সটৰ পৰা চোৱা। যত ভৱিষ্যৰ এনেকুৱা আকুৰ ঘোষ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতী নিজৰ নিজৰ পৰিয়ালবৰ্গেৰে সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে মাছ মাৰি গোটেই বিলখন ঘোদালি পেলালে আৰু যত ভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ'ল। এতিয়া কি হ'ল, যত ভৱিষ্যৰ কথাত কিন্তু অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীয়ে একমত হ'ব নোৱাৰি দুয়োটাই অন্য এখন বিললৈ নিজৰ লগতে অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীৰ লগতে নিজৰ পৰিয়ালবৰ্গৰ সৈতে অন্য বিললৈ গুচি গ'ল। কিন্তু যত ভৱিষ্যৰ লগতে আন মাছবোৰ অন্য বিললৈ গুচি যোৱা নাছিল। সেয়ে পাছদিনাখন কি হ'ল, পাছদিনাখন পুৱা মাছমৰীয়াসকল আহি বিলত জাল পেলালে আৰু জালত যত ভৱিষ্যৰ লগতে অন্যান্য মাছবোৰো জালত পৰিল। লগালগ সিহঁতক মাছমৰীয়াসকলে ধৰি নিজৰ ঘৰলৈ লৈ গুচি গ'লগে। নেক্সটৰ পৰা চোৱা। সাৱধানতাৰ মৰণ নাই। বিপদ অহাৰ আগতেই সাৱধান হোৱা অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতী সুখেৰে জীয়াই থাকিল। কিন্তু বিপদৰ কথা নাভাবি হাত সাৱটি থকা যত ভৱিষ্য বিনাশ হ'ল। ইয়াতে কৈছে যে সাৱধানতাৰ মৰণ নাই। তাৰমানে আমি যদি বিপদৰ কথা উমান পাওঁ তেতিয়াহ'লে আমি সাৱধানতা ল'ব লাগে। ঠিক তেনেকৈ নিজৰ বিপদৰ কথা নিজে গম পাই অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীয়ে যিটো সিদ্ধান্ত লৈ অন্য বিললৈ গুচি গৈছিলে
সিহঁতে সেইটোৰ কাৰণে নিজৰ জীৱনটো ৰক্ষা পৰিল কিন্তু য'ত ভৱিষ্যই নিজৰ বিপদৰ কথা গম পায়ো হাত সাৱটি বহি থকাৰ কাৰণে য'ত ভৱিষ্যই নিজৰ জীৱনটোক ৰক্ষা কৰিব নোৱাৰিলে আৰু এনেকৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল গতিকে আজিৰ ভিডিঅ' ক্লাছটি ইমানেই আছিল তোমালোক সকলোকে অন্য এটি ভিডিঅ' ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ